নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল জ্ঞানটেক আসামলৈ। আজি আমি লৈ আহিছো আগন্তুক হ'বলগীয়া আসাম কমন এক্সাম গ্ৰেড 3 গ্ৰেড 4 পোষ্টসমূহৰ বাবে সহায়ক হোৱাকৈ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ। তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, কোনখন বিদেশী দেশ আন্দামান দ্বীপপুঞ্জৰ আটাইতকৈ ওচৰত? আনসাৰ অপশ্যন এ ম্যানমাৰ। কুৱেশ্যন 2, কোন বছৰত ভাৰতত টেলিগ্ৰাফ সেৱা বন্ধ কৰা হৈছিল? আনসাৰ অপশ্যন এ 2013 চনত। কুৱেশ্যন 3, অসমৰ নতুনকৈ স্থাপিত সংস্কৃত বিশ্ববিদ্যালয়খন নিম্নলিখিত কোন জিলাত অৱস্থিত? আনসাৰ অপশ্যন ডি নলবাৰী জিলাত। কুৱেশ্যন 4, হাইদাং কোন জনজাতিৰ পৰম্পৰাগত লোকগীত? আনসাৰ অপশ্যন ডি সোণোৱাল। কুৱেশ্যন 5, অসমৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি? আনসাৰ অপশ্যন এ কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়। কুৱেশ্যন 6, এছিয়াটিক ছ'চাইটি কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? আনসাৰ অপশ্যন চি 1784 চনত। কুৱেশ্যন 7, সৌভাগ্য আঁচনি কোন মন্ত্ৰালয়ৰ অধীনত আহে? আনসাৰ অপশ্যন বি শক্তি মন্ত্ৰালয়। কুৱেশ্যন 8, ৰুদ্ৰমা 1 কি? আনসাৰ অপশ্যন চি বিকিৰণ বিৰোধী মিছাইল। কুৱেশ্যন 9, বিখ্যাত মহিলা টেনিছ খেলুৱৈ জাষ্টিন হেনিন কোনখন দেশৰ? আনসাৰ অপশ্যন চি বেলজিয়ামৰ। কুৱেশ্যন 10, আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনপ্ৰিয় য়াংকি ষ্টেডিয়াম ক'ত অৱস্থিত? আনসাৰ অপশ্যন বি নিউয়ৰ্কত। কুৱেশ্যন 11, প্ৰতি বছৰে কোন দিনটোত বিশ্ব মৌখিক স্বাস্থ্য দিৱস পালন কৰা হয়? আনসাৰ অপশ্যন ডি 20 মাৰ্চ। কুৱেশ্যন 12, জোজিলা পাছ ক'ত অৱস্থিত? আনসাৰ অপশ্যন বি জম্মু আৰু কাশ্মীৰত অৱস্থিত। কুৱেশ্যন 13, নিম্নলিখিত কোনটো তুঘলক সময়ত নিৰ্মাণ কৰা হোৱা নাছিল? আনসাৰ অপশ্যন চি জামা মছজিদ। কুৱেশ্যন 14, পেনাৰ প্ৰকল্প কোনখন নদীত আছে? আনসাৰ অপশ্যন এ কৃষ্ণ নদীত। কুৱেশ্যন 15, APEC সম্পূৰ্ণ নাম কি? আনসাৰ অপশ্যন ডি এছিয়া পেচিফিক ইকনমিক কৰ্প'ৰেশ্যন। কুৱেশ্যন 16, কোন ভাইচৰয়ে 1905 চনত বংগৰ পূব জিলাক অসমৰ সৈতে একত্ৰিত কৰিছিল? আনসাৰ অপশ্যন ডি লৰ্ড কাৰ্জন। কুৱেশ্যন 17, যেতিয়া অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল তেতিয়া অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? আনসাৰ অপশ্যন ডি শৰৎ চন্দ্ৰ সিংহ। কুৱেশ্যন 18, স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণৰ বাবে কাৰাবাস খাটিব লগা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল? আনসাৰ অপশ্যন বি পুষ্পলা দাস। কুৱেশ্যন 19, শ্ৰীমন্ত শংকৰদেৱৰ কোনটো কামক ভাগৱতৰ প্ৰতীক হিচাপে গণ্য কৰা হয়? আনসাৰ অপশ্যন এ কীৰ্তন ঘোষা। লাষ্ট কুৱেশ্যন, ইয়াৰে কোনখন কিতাপ আব্দুল কালামে লিখা নাই? আনসাৰ অপশ্যন চি মোৰ দেশ মোৰ জীৱন। আজিলৈ ইমান আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে এটা লাইক শ্বেয়াৰ আৰু এটা কমেণ্ট নিশ্চয় কৰি দিব। আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব, কিয়নো ইয়াত দৈনিক এডুকেশ্যন ৰিলেটেড ভিডিঅ' দি থকা হয়। আৰু যদি আসাম কমন এক্সামৰ আগৰ পাৰ্টসমূহ চাব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, তাত গৈ চাই ল'ব। ধন্যবাদ।